আমাৰ যেটা পাৰ্টনাৰ্ছ মিট এটা হৈ আছে আমাৰ নতুন চৰকাৰ অহাৰ পিছত 2020 চনত বড়োলেণ্ডৰ ডেভেলপমেণ্ট চিনাৰিঅ'টো খুব ভাল নাছিলে তো বিভিন্ন ডেভেলপমেণ্টেল যিবিলাক আমাৰ ভাৰ্টিকেলছ আছিলে এইবিলাক ঠিক কৰাৰ কাৰণে আমি চৰকাৰীভাৱে আমাৰ কাউন্সিলখনত যিসকল ইলেক্টেড মেম্বাৰ্ছ আছে আমি একেলগে আলোচনা কৰিছিলোঁ আমাৰ বিউৰ'ক্ৰেটছ যিখিনি অফিচিয়েলছ আছে প্ৰিন্সিপাল ছেক্ৰেটাৰী এণ্ড আদাৰ্ছ আমি আলোচনা কৰিছিলোঁ আৰু তেতিয়া আমাৰ বহুতখিনি কথা ওলাই আহিছিলে কি বড়োলেণ্ডৰ যিটো ডেভেলপমেণ্ট ইণ্ডেক্স বহুতখিনি ইণ্ডেক্সটো বহুত পেৰামিটাৰ্ছবিলাক চালে বহুত তলত পৰি আছিলে অসমৰ বাকী ডিষ্ট্ৰিক্টতকৈ ভাৰতৰ বাকী ডিষ্ট্ৰিক্টতকৈ তো সেইকাৰণে আমি কেনেকৈ আমাৰ এট পাৰ বিভিন্ন জিলাৰ লগত সমানে আগবাঢ়ি যাব পাৰোঁ বিভিন্ন অঞ্চলৰ লগত সেইকাৰণে বিভিন্ন এজেঞ্চিছবিলাক আমাক এপ্ৰ'চ কৰা হিচাপে আমি তেখেতসকলক পাৰ্টনাৰ হিচাপে কৰি লৈছিলোঁ এতিয়া চাইল্ডৰ ক্ষেত্ৰত হেল্থৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত ইউনিচেফে কাম কৰি আছে আমাৰ UNDPয়ে আমাক ডেভেলপমেণ্ট ইণ্ডেক্সবিলাক চাই পেলাই এটা ভিজন ডকুমেণ্ট এটা আমাক প্ৰিপেয়াৰ কৰি দিছে কোনটো এৰিয়াত আমি ইণ্টাৰভেন কৰিব লাগে ইয়াত BRLF আহিছে ভাৰত লাইভলিহুড মিছন যিয়ে নেকি আমাক ৰুৰেল ডেভেলপমেণ্টক আমাক ছাপোৰ্ট কৰিব আজিম প্ৰেমজী ফাউণ্ডেশ্যন ইয়াত আহিছে আজিম প্ৰেমজী ইউনিভাৰ্চিটি যিয়ে নেকি আমাৰ টিচাৰসকলক ট্ৰেইনিং দিব অফিচিয়েলসকলক ট্ৰেইনিং দিব তেনেকুৱা বহুত অৰ্গেনাইজেশ্যন আগষ্টীয়া ফাউণ্ডেশ্যন আহিছে যিয়ে নেকি আমাক ছায়েন্সত হেল্প কৰিব টেৰি আহিছে যিয়ে নেকি আমাৰ এনভাইৰনমেণ্টেল ইছ্যুজবিলাক গ্ৰীণ এণ্ড ছাষ্টেইনেবল যিটো আমাৰ এনভাইৰনমেণ্ট লাগে আমাক এই ক্ষেত্ৰত আমাক হেল্প কৰিব তেনেকুৱা বহুত এজেঞ্চিছ আমাৰ লগত একেলগে কাম কৰিছে আৰু নতুন বছৰত আমি তেখেতসকলক চবকে ইনভাইট কৰিছোঁ যে অহা বছৰৰ আমাৰ এজেণ্ডা কি হ'ব কাৰণ আমাৰ চৰকাৰখনে এই বছৰটো আমাৰ ইয়াৰ অফ ডেভেলপমেণ্ট বুলি আমি ডিক্লেয়াৰ কৰিছোঁ গতিকে আমি কোনো টাইম ৱেষ্ট কৰিব বিচৰা নাই 2013 বছৰত বিগিনিং টু এণ্ড আমি সকলো ডেভেলপমেণ্টত বহুত চিৰিয়াছলি এংগেজ হ'ব বিচাৰিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যিবিলাক আঁচনি আছে সেই আঁচনিবিলাকো আমি প্ৰপাৰলি ইমপ্লিমেণ্ট কৰিব বিচাৰিছোঁ আৰু সেই গোটেই কথাটো লৈ পেলাই আজি আলোচনা আৰম্ভ হৈছে এই আলোচনাটো কণ্টিনিউ হ'ব আৰু ইয়াৰ এণ্ড অফ দি ডিছকাশ্যন আমি কিছুমান ৰিজলিউশ্যন ল'ম য'ত নেকি এই পাৰ্টনাৰ্ছবিলাকে আমাৰ লগত একেলগে বিভিন্ন ডেভেলপমেণ্ট এক্টিভিটিবিলাকত জইণ্টলি কাম কৰিব